আপোনালোকে এইটো বস্তু দেখিছেনে এইটোক আমি শংখ বুলি সকলোৱে জানো শংখ আমাৰ বহুতৰ ঘৰত থাকে আৰু এই শংখ বজালে আমাৰ হেলথ বেনিফিট বহুত বেছি হয় আৰু সেই হেলথ বেনিফিটৰ বিষয়ে জনাবৰ বাবে আজি মই আপোনালোকৰ বাবে এটা বহুত ইম্পৰ্টেন্ট ভিডিঅ' বনাইছো ভিডিঅ'টো শেষলৈকে চাব আমি যেতিয়া শংখ বজাও শংখ বজাবৰ সময়ত আমাক বহুত বেছি শক্তিৰ প্ৰয়োজন হয় মানে আমি লাংছৰ পৰা বহুত বেছি বতাহ জোৰকে এৰি দিলেহে শংখ বজাব পাৰি আৰু সহজতে শংখ মানুহে বজাব নোৱাৰে বহুত বেছি প্ৰেক্টিচ কৰাৰ ফলত লাহে লাহে শংখ বজাব পৰা হয় আৰু যদি আপুনি শংখ বজাব পাৰে তেনেহলে কমেন্ট কৰি জনাব যেতিয়া আপুনি শংখ বজায় আপোনাৰ হাওঁফাওঁৰ শক্তি লগতে আপোনাৰ ডিঙিৰ মাংসপেশী মুখৰ মাংসপেশীৰ শক্তি লাহে লাহে বাঢ়িব ধৰে আপুনি যেতিয়া সদায় শংখ বজায় আপুনি দীঘলকে উশাহ লয় আৰু দীঘলকে এৰি জোৰকে বজাই দিয়ে তেতিয়া আপোনাৰ হাওঁফাওঁটো সম্পূৰ্ণভাৱে ফুলি যায় আৰু লাহে লাহে জাপ খাই যায় আৰু তাৰ ফলত আপোনাৰ এটা বহুত ভাল এক্সাৰসাইজ হয় ব্ৰিথিং এক্সাৰসাইজ সেইটো শংখ বজালে হয় আৰু তাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ কাহ চৰ্দি বেমাৰ খুব সহজে নহয় আৰু যদি হয়ও খুব সোনকালে কমি যায় আপুনি যেতিয়া শংখ বজায় আপোনাৰ ভোকেল কৰ্ড মানে য'ৰ পৰা আমাৰ মাত ওলাই সেই জায়গাখিনি লগতে আপোনাৰ থাইৰয়ড গ্ল্যান্ড মানে থাইৰয়ড গ্ৰন্থিৰ শক্তিও লাহে লাহে বাঢ়িব ধৰে আৰু কিছুমান সৰু ল'ৰা ছোৱালীৰ যেতিয়া সৰু থাকোতে কথা ক'লে মাজে মাজে মাতটো বাজি যায় তেনেবোৰ সমস্যাও শংখ বজালে কমি যোৱাৰ সম্ভাৱনা থাকে আৰু শংখৰ হেলথ বেনিফিট বিলাক ৰিচাৰ্চ কৰি প্ৰমাণ কৰাৰ পিছত মডাৰ্ন মেডিচিনে শংখৰ দৰে সেম প্ৰসেছত ব্যৱহাৰ হোৱা এটা মেচিন ওলালে এটোৰ নাম হ'ল স্পাইৰোমিটাৰ শংখ যেনেকৈ বজাবৰ সময়ত আমি পুৰা সিধা হৈ ল'ব লাগে আমাৰ ৰাজহাড়ডাল পুৰা সিধা ৰাখিব লাগে তেনেকে স্পাইৰোমিটাৰটো ব্যৱহাৰ কৰা সময়তো আমি পুৰা সিধা হৈ ল'ব লাগে আৰু স্পাইৰোমিটাৰটো মোষ্টলি লাংছৰ সাৰ্জাৰী হৈ যোৱা পেশেন্ট বিলাকক বা কফৰ প্ৰবলেমত ভুগি থকা পেশেন্ট বিলাকক বা কৰোনা হৈ যোৱা পেশেন্ট বিলাকক যাৰ লাংছটো ভালকে ফুলি নাযায় তেনেকুৱা পেশেন্টক আমি ব্যৱহাৰ কৰিব দিও আৰু শংখ বজালে যিবিলাক বেনিফিট হয় তেনে বেনিফিট স্পাইৰোমিটাৰটো ইউজ কৰিলেও একেই বেনিফিটে পোৱা যায় কিন্তু শংখ বজাব ইমান সহজ নহয় মই চেষ্টা কৰিছিলো কিন্তু মই ভালকে নোৱাৰিলো কিন্তু মোৰ মা তেওঁৰ 62 বছৰ হৈছে কিন্তু তেওঁ সদায় ৰাতিপুৱা গধূলি শংখ বজায় তাৰ ফলত আজিলৈকে মাৰ কোনোদিনে মই কাহ চৰ্দি হোৱা বেমাৰ দেখা নাই আৰু কেতিয়াবা যদি অকমান চৰ্দি হয়ও তেওঁৰ খুব সোনকালে ঠিক হৈ যায় যেহেতু বহুবাৰ শংখ বজাব চেষ্টা কৰি মই বজাব নোৱাৰিলো মোৰ মাক মই লৈ আহিছো মা কোৱাচোন শংখ বজাই থকা ফলত তোমাৰ কাহ চৰ্দিৰ সমস্যাবোৰ লাহে লাহে কমি আহিছে নে কমি আহিছে কোনোদিন হোৱা নাই ৰাতিপুৱা গধূলি বজাই থকাৰ পৰা মানে কাহ আৰু চৰ্দি কেতিয়াবা চৰ্দি হলেও তোমাৰ 2 দিনতে ঠিক হৈ যায় না ঠিক হয় এবাৰ শংখটো বজাই দেখাই দিয়াচোন সকলোকে খুব সুন্দৰ বঢ়িয়া ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰি দিব আৰু মোৰ চেনেল স্নায়ু স্নেহম ফিজিঅ'ক সাবস্ক্ৰাইব কৰি দিব আৰু বহুত জৰুৰী ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিব থ্যাংক ইউ